পৰিষদীয় নিৰ্বাচনত ভৈৰৱকুণ্ড সমষ্টিৰ পৰা নিৰ্বাচন খেলিছিলোঁ আৰু আজি নিৰ্বাচনত মই প্ৰায় ৬,০০০তকৈ অধিক ভোটত মই জয়ী হ'লোঁ আৰু সেইকাৰণে প্ৰথমতে ভৈৰৱকুণ্ড সমষ্টিবাসী ৰাইজক যিসকলে মোক ভোটদান কৰিলে সকলোকে মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ, কাৰণ তেওঁলোকে মৰম কৰাৰ কাৰণে আজি মই জয়ী হ'ব পাৰিলোঁ আৰু আশা ৰাখিছোঁ ভৈৰৱকুণ্ড সমষ্টিৰ ৰাইজৰ যিখিনি আকাংক্ষা সেইখিনি মই পূৰণ কৰিব পাৰিম। চৰকাৰ আগতে গঠন কৰি দিছিল, গোটেইখিনি ঠিক কৰিছিলে, কিন্তু একদম জ্যোতিষীৰ ফল কি ক'ব? হয়, সেইটো আমি আগতেই গম পাইছিলোঁ যে এইবাৰ যে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বত যে চৰকাৰ হ'ব সেইটো আমি আগতেই গম পাইছিলোঁ, কাৰণ যোৱা ৫টা বছৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ আছিলে সেই চৰকাৰখনে যিখিনি ৰাইজক প্ৰতিশ্ৰুতি দিছিলে সেইখিনি এটাও তেওঁলোকে ৰাখিব পৰা নাই আৰু সেইকাৰণে BTC অঞ্চলৰ ৰাইজে প্ৰমোদ বড়ো ডাঙৰীয়াক বা UPPL দলক এটা খুব বেয়া পাইছিলে আৰু সেই খং ক্ষোভৰ আজি বহিঃপ্ৰকাশ। আমি অকলে চৰকাৰ কৰিম। এতিয়াতো মই গম পাইছোঁ, এতিয়াহে মই যিহেতু ভিতৰৰ পৰা ওলালোঁ, ২৭খনকৈ আসনত আমাৰ BPF দল জয়ী হৈছে, গতিকে নিৰংকুশ সংখ্যাগৰিষ্ঠ যিহেতু পাইছে আমি অকলে চৰকাৰ কৰিম। এইটো হাগ্ৰামা মহিলাই জানিব, এইটো ইতিমধ্যে তেওঁ ঘোষণা কৰি গৈছে, ময়ো আশা কৰিছোঁ। যিহেতু এইটো নিৰ্বাচন হয় অলপতো চিন্তাটো থাকিবই, কিন্তু মোৰ এটা আত্মবিশ্বাসটো আছিলে মই কম ভোটত হ'লেও মই জয়ী হ'ম, সেইটো মই আশা কৰিছিলোঁ। তেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান বুলি কথা নহয়, কাৰণ ওদালগুৰি সমষ্টিত মই প্ৰায় ২০টা বছৰ মই বিধায়ক হিচাপে কাম কৰিছিলোঁ আৰু ওদালগুৰি সমষ্টিৰ ৰাইজৰ কাৰণে মই বহুত কাম কৰিছিলোঁ আৰু সেইকাৰণে ওদালগুৰি সমষ্টিৰ ৰাইজে মোক ভাল পায় আৰু মোৰ এটা বিশ্বাস আছিলে ভৈৰৱকুণ্ড সমষ্টিৰ ৰাইজে মোক মৰম দিব, আশীৰ্বাদ দিব আৰু আজি ইয়াৰ ফলস্বৰূপে মই সেইটো পাব পাৰিছোঁ। ঠিক আছে, বহুত বহুত ধন্যবাদ।